যেহেতু ৰোজাৰ মাহ ষ্টাৰ্ট হৈছে তো ৰোজা ৰাখিব যিসকলে ৰোজা ৰাখে তো এটা সাধাৰণতে বহুত এটা ডাঙৰ ভুল কৰা হয় ৰোজা ৰখাৰ সময়ত সেই ভুলটো কি যে গোটেই দিন ৰোজা ৰাখি মানে অনাহাৰে থাকি সন্ধিয়া সময়ত যেতিয়া আপোনালোকে খাই দিয়ে কোল্ড ড্ৰিংকস তেতিয়া আপোনালোকৰ দিগদাৰটো ষ্টাৰ্ট হৈ যায় ক'ত ষ্টাৰ্ট হৈ যায় যদি অনাহাৰে থাকি বহুত সময় অনাহাৰে থাকি যদি কোল্ড ড্ৰিংক খোৱা হয় তেনেহ'লে ডাইৰেক্ট ক'ত এফেক্ট কৰে কিডনিত এফেক্ট কৰে যদি এনেকৈ কৰি থাকে তেনেহ'লে আপোনাৰ কিডনি ডেমেজ হোৱাৰ সম্ভাৱনাটো বহুত বেছি বাঢ়ি যায় সেইকাৰণে যদি ৰোজা ৰাখিছে গোটেই দিন অনাহাৰে থাকিছে একদম বেষ্ট হয় ইফতাৰৰ সময়ত বেষ্ট হয় কি খেজুৰ খোৱা প্ৰথমে খেজুৰ খাব কাৰণ খেজুৰত কি থাকে বহুত বেছি ফাইবাৰ পোৱা যায় বহুত বেছি ভিটামিনছ থাকে বহুত বেছি এণ্টিঅক্সিডেণ্ট থাকে তো এনেকুৱা এটা ভৰপূৰ বস্তু আপুনি ইফতাৰৰ সময়ত যাতে আপোনালোকে প্ৰথম খাদ্য হিচাপে আপোনালোকে খায় তাৰপিছত যি খায় খাব কিন্তু প্ৰথম যাতে আপোনালোকে খেজুৰ খায় খেজুৰ খোৱাৰ পিছত খুব বেছি পানী খাব চেষ্টা কৰিব কাৰণ গোটেই দিনটো যেতিয়া আপুনি ডিহাইড্ৰেট হৈ থাকে পানী খোৱাৰ ফলত আপুনি হাইড্ৰেটেড হৈ থাকিব পাৰিব এনে ৰিতুৰ বেষ্টটো ফ'ল' কৰি থ'ব পাৰে ধন্যবাদ